বিলাসীপাড়া সাপট গ্রামত শৃংখল চলিহাত পুত্তলিকা দাহ করে বাঙালি যুব ছাত্র ফেডারেশনের প্রতিবাদ। বাঙালি বিরোধী মন্তব্য করা শৃংখল চলিহাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে 90 লাখ বাঙালি ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ। অসমৰ বাঙালি সমাজ তথা বাঙালি জনগোষ্ঠীৰ বিৰুদ্ধে কটু মন্তব্য কৰা বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সাপট গ্রাম বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যনে। উল্লেখযোগ্য যে বিগত কেইদিনমান পূৰ্বে শৃংখল চলিহাই বাঙালি সমাজৰ বিৰুদ্ধে কটু মন্তব্য কৰি তুচ্ছ তাচ্ছিল্য কৰে। শৃংখল চলিহাৰ এই কটু মন্তব্য সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যন। শুকুৰবাৰে সাপটগ্ৰাম আঞ্চলিক বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত প্ৰতিবাদকাৰীসকলে জয় আই অসম, বাঙালি যুৱ ছাত্ৰ ফেডাৰেশ্যন জিন্দাবাদ, অসম বিৰোধী চক্ৰ হুঁচিয়াৰ, শৃংখল চলিহা মুৰ্দাবাদ, শৃংখল চলিহা গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আমি আমাৰ সাপটগ্ৰাম আঞ্চলিকৰ পৰা সদৌ অসম বঙালী ছাত্ৰ যুৱ ছাত্ৰ আঞ্চলিকৰ পৰা আমি শৃংখল চলিহা পুতলিকা দাহ কৰিলোঁ। আমি অসমৰ বঙালী জাতি সমগ্ৰ অসমৰ জনগোষ্ঠীলৈ আমি মিলি থাকিব বিচাৰোঁ। এই যে শৃংখল চলিহা এই একজন লম্পট নেতা, সিহঁতে কৈ আছে অসমৰ পৰা বঙালী খেদিব লাগিব, অসমৰ পৰা মাৰোৱাৰীক খেদিব লাগিব, অসমৰ পৰা বিহাৰীক খেদিব লাগিব। এই অসমখন তাৰ বাপৰ অসম নেকি? এই অসমখন সমগ্ৰ জাতি জনগোষ্ঠীৰ অসম। আমি অসম চৰকাৰক এটাই কওঁ যে এই যে লম্পট নেতাজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰে, নহ'লে আমি অসমৰ 90 লাখ বঙালী ৰাস্তাত থিয় হ'ম।